जेरै खोथा एरै प्रमद बर' बिथांनि खामानि मावनाय रायजो राजाफोरनि गेजेराव नुजाथिनाय जेंनाफोरखौ मोनफानि उनाव मोनफा सुस्रांना होदों प्रमद बर' बिथाङा। नंगौ, रायजो राजाफोरनि गेजेराव जेरै खोथा होदों बेबादिनो प्रमद बर' बिथाङा खामानि मावगासिनो दं। रायजो राजाफोरनि जेंनाखौ सुस्रांना होनायाव फावसायना थायाखै बिथां प्रमद बर'आ। गसाइगाव सहरनि रायजो राजाफोरा गोबाव समनिफ्रायनो गसाइगाव सहरनि गेजेरजों बोहैलांनाय मजाथि दैसाखौ साखोन सिखोन खालामनांगौ होननानै सरकारनिसिम दाबि दैखांबाय थादोंमोन। बेखौ नोजोर लाखिनानैनो बिटिआरनि गाहाय मावफुं सोद्रोमा प्रमद बर' बिथाङा रायजो राजाफोरनि सिगाङाव गसाइगाव सहराव नुजाथि फैनानै मावफुंनायनि खोथा होलांदोंमोन आरो गावनि खोथा होलांनाय बायदिनो बे खामानिखौ मावफुंनो थाखाय दिनैनिफ्राय जागायजेनबाय। मजाथि दैसाखौ साखोन सिखोन खालामनाय बे हाबाफारिखौ दिनै गसाइगाव नोगोरनि मासिगिरि अनिन्द बसुमतारी बिथांजों लोगोसे बिटिआरनि मावफुं सोद्रोमा उकिल मुसाहारि आरो मावफुं सोद्रोमा उइलसन हासदा बिथांमोना बाहागो लानानै बेखेवनानै होयो। উইদিন 1 ইয়ার থাকে, কিন্তু এতিয়া আমার গভর্নমেন্টও 6-7 মান্থস আছে, যেহেতু আমি টার্গেট লম যাতে এই বাৰিষাৰ আগতে যাতে শেষ হয়। কারণ এতিয়া 1 ইয়ার থাকিলেও আমার মানে টাইমখিনি, কিন্তু এতিয়া কথাটো হল আমার মেইন প্রবলেমটো হল বাৰিষাৰ কালত। এতিয়া বাৰিষাৰ দিন কাৰণে তো বেছি সময় নাই, তো সেইকাৰণে আমি ফুল স্পীডত ফুল সুইঙত ভালকে কাম কৰিবলৈ দিছোঁ। আমি আশা কৰোঁ যে বাৰিষাৰ আগতেই কামখিনি সমাপ্ত হ'ব লাগিব, নহ'লে বাৰিষাৰ দিনত নহ'লে আকৌ ৰাইজে সমস্যাৰ সন্মুখীন হ'ব। 1972 এষ্টাব্লিছ হৈছিলে গসাইগাঁও মিউনিচিপালিটি বোৰ্ড। তাৰপিছৰ পৰা আজি 2025 আমাৰ বহুত ডাঙৰ ডিমাণ্ড আছিলে, মানে মদাদী ৰিভাৰ, এইটো হাৰ্ট অফ দ্য টাউন, মানে এইটো আমাৰ টাউনৰ মাজেদি যোৱা আমাৰ পবিত্ৰ নদী। কিন্তু এই নদীখন দুৰ্ভাগ্যবশত আমাৰে নিজৰ জনসাধাৰণৰ ব্যৱহাৰত এই নদীখন বহুত লেতেৰা হৈছে, বহুত জাবৰ জোঁথৰ পৰিছে। সেইবিলাকৰ কাৰণে নদীটো ভালকৈ ফ্ল' নাই। আমি প্ৰত্যেক বছৰে টাউনবাসীয়ে অলপ টেম্পৰাৰী ফ্লাডত ভোগোঁ। এইটোৰ কাৰণে আমাৰ বহুত গোটেই টাউনে মিলি ইৰেছপেক্টিভ অফ মানে এনি এফিলিয়েশ্যন সকলো নাগৰিক সমাজে বহুত ৰিকুৱেষ্ট কৰি আহিছে। এই ৰিকুৱেষ্টৰ মৰ্মে মহামান্য আমাৰ বিটিআৰৰ চিফ আমাৰ প্ৰমোদ বড়ো ছাৰে যোৱা বছৰ এটা ইয়াতে কথা দি গৈছিলে যে আমি টাউন ক্লিনৰ প্ৰজেক্টটো মই প্ৰায়ৰিটিত ল'ম, আৰু সেই প্ৰজেক্টটো তেওঁ চেংচন কৰিলে। তো আজি আমাৰ বহুত শুভক্ষণ, আজি আমি এইটো ইনগ্ৰেট কৰিব পাইছোঁ। আৰু ইয়াৰ জৰিয়তে আমাৰ এই নদীখন আমাৰ যিটো এইম, মই এজন টাউন কমিটিৰ চেয়াৰমেন হিচাপে মই এটা আশ্বাস দিবলৈ ওলাইছোঁ যে আমি এইটো গোটেই ভালদৰে ক্লিন কৰিব পাৰিম। আৰু মই সকলো নাগৰিক তথা আমাৰ প্ৰেছৰ বন্ধুসকলক এই কাম হোৱা সময়খিনি ভালকৈ মই মনিটৰ কৰিবলৈ আহ্বান জনাইছোঁ, যাতে আমাৰ ঠিকাদাৰৰ পৰা কিবা ক্ৰুটি যদি থাকি যায় আমি তেওঁক মানে উনুকিয়াই দিব পাৰোঁ আৰু কামটো যাতে ভালকৈ হয়। কাৰণ আমি বাৰে বাৰে এনেকুৱা অনুদান চৰকাৰৰ পৰা পাবলৈ সক্ষম নহ'ম, কোনো চৰকাৰে নিদিয়ে। কিন্তু আমাৰ নাগৰিক হিচাপে আমিও এই চাফাই অভিযানৰ পিছত যাতে নদীখন ভালদৰে থাকে, মই সেইটোৱে আহ্বান জনাইছোঁ।